মুখা চুখা লৈ পেলাই একদম মজা Next level. তো গাইস নতুন ভিডিও তালা আপোনালোক সকলকে স্বাগতম জনাইছো ওয়েলকাম ব্যাক মাই ইউটিউব চ্যানেল মানে বহুত দিন ভিডিও বনাব নাছিলো কাৰণ কিয়টো মই কৈ আছো কিয় ভিডিও বনাব পৰা নাই কাৰণ মোৰ ফাইনেল এক্সাম চলি আছে গতিকে সেইকাৰণে ভিডিও বনাব পৰা নাই গতিকে আজি ভিডিওটো বনাব খুজিছো তো চাই থাকিব আজি ভিডিওটো একদম বঢ়িয়া ইন্টাৰেষ্টিং হ'ব কাৰণ আজি হল আঘোণ মাহৰ পূৰ্ণিমা তিথি গতিকে আজি গাঁৱৰ চলিকেইটা একদম মঘেদা যাম গতিকে চাই থাকিব আৰু কাপোৰ চাপোৰো পিন্ধি লওঁ এতিয়া মগ খেদবাৰ কাৰণে তো চাই থাকক ভিডিওটো সম্পূৰ্ণৰূপে তো জোতা চটা পিন্ধি ললো এতিয়া যোৱাই কথা না কি আৰু তো মুখা চুখা পিন্ধি ফুল ৰেডি আৰু এতিয়া আমি মগ খেদবা যাই আছো খোল চল হাতত লৈ পেলাই তাল বজাই আছে তাল চাল লৈ খোল আছে খোল হাতত লৈ যাই আছো মানুহ আছে আৰু আহি আছে মানুহ চাই থাকক মুখাখান পিন্ধি একদম গৰম লাগি গৈছে সেইকাৰণে অলপ দাঙি দিছোঁ চ' ভিডিঅ'টো কেনেকৈ নাজানো আৰু সৰু চিম্পুল ভিডিঅ' হ'ব তো চাই থাকক ভিডিঅ'টো তো এনেকৈ ফূৰ্তি ফাৰ্তাৰ মাজেদি আমাৰ মহোৎ উৎসৱটো উদযাপন কৰিলোঁ আৰু কোনে কোনে মহ খেদবা গেছি একবাৰ কমেণ্ট কৰি জনাব আৰু মই মাথাত লাইটটো লৈছোঁ কেনাই লাগছি একবাৰ কমেণ্ট কৰি জনাব তো আৰু পিকচাৰ কোৱালিটিও একদম বেয়া পাব কাৰণ ৰাতি না ৰাতি ভিডিঅ' কৰি আছোঁ মোবাইলেদি সেইকাৰণে পিকচাৰ কোৱালিটিটো অলপ বেয়া পাব তো চাই থাকক আৰু তো তাল চাল লৈ পেলাই একদম মুখা চুখা পিন্ধি পূৰা একদম মহোৎ উৎসৱ খেদি আছোঁ আৰু কোনে কোনে মহোৎ উৎসৱ খেদছি কমেণ্ট কৰি জনাব ভিডিঅ'টো যিহেতু কালি আপলোড হ'ব গতিকে কেনেকুৱাকৈ জনাব একদম ভিডিঅ'টো আৰু ইফালে আমাৰ মানুহকেইটা আহি আছে চাই থাকক আৰু ভিডিঅ'ৰ কোৱালিটি একদম বেয়া হ'ব কাৰণ ৰাতি না তো চাই থাকক সম্পূৰ্ণৰূপে তো ভিডিঅ'টো আছিলে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব আৰু মাত চাত একদম ভাঙি গৈছে তো এইখিনিয়ে আছিল ভিডিঅ' জয় অসম।